হাই এভৰিৱান, আপোনালোকলৈ আজি মই এটা মিনি ব্লগ লৈ আহিছোঁ। বিহু বুলি আইতা ঘৰ গ'লোঁ, মা পাপা আদিতি আৰু মই। সৰুৰ পৰাই বিহুত আইতা ঘৰ যাওঁ আৰু এতিয়া বিয়া হোৱাৰ পিছতো যেনেকৈ হ'লেও এদিন বিহুত যাওঁৱেই। আইতা ঘৰখন নগ'লে যেন বিহুটো সম্পূৰ্ণই নহয়। মা পাপাৰ ঘৰখন যেনেকৈ হেঁপাহৰ, আইতাৰ ঘৰখনো একেই হেঁপাহৰ। কাৰণ সৰুৰে পৰা এই ঘৰখনতে বহু সময় পাৰ কৰিছোঁ। স্কুল কলেজ বন্ধ হ'লেই এই ঘৰখনলৈয়ে ঢপলিয়াই আহোঁ। এইখনেই হৈছে মোৰ আইতা ককাৰ ঘৰ। গাঁৱৰ ঘৰ হ'লেও ঘৰখন মাহীহঁতে বৰ ধুনীয়াকৈ ৰাখে। ঘৰৰ কাষতে ভঁৰালৰ তলতে মাহীয়ে তাঁত লগাই থৈছে। এই পৰিৱেশটো চাওকচোন কিমান ধুনীয়া। সৰুতে আমি এই ভঁৰালৰ ওপৰতে উঠি খেলিছিলোঁ আৰু তেতিয়া সকলোবিলাক সৰু আছিলে, খেলি ভালো লাগিছিলে আৰু থাকিও বহুত ভাল লাগিছিলে। আগফালে এইখিনি ঠাই ধুনীয়াকৈ চফা কৰি থৈছে। গৰমৰ দিনত সকলোৱে এইখিনিতে বহে। গেছ আছে যদিও খৰিতেই বেছিভাগ বনোৱা হয়। সেইকাৰণে ককাই এই খৰিকেইডাল বৰ ধুনীয়াকৈ ৰাখে। এইখিনিও ককাহঁতৰে মাটি হয়। গৰুকেইটা ইয়াতে মেলি দিয়ে, দিনটো তাহাঁতি ইয়াতে চৰি থাকে। আৰু এইফালে গ'লে মানে মাজু মামাৰ ঘৰ পায়, সৌটো মাজু মামাৰ ঘৰ হয়। আৰু এইখিনি দেখিছে বাগান, মামাহঁতৰ নে ককাহঁতৰ কাৰোবাৰ হয়, মুঠতে ঘৰৰে হয়। আৰু এইখিনি গোটেইখিনি বাগান হয়। যিমানখিনি দেখিছে এইখিনি ঘৰৰে বাগান হয়। আৰু এয়া আমাৰ আদিতি, তাইতো চবফালে মুকলি পাই খেলিবলৈ পাই খুব ভাল পাইছে তাই বোলে ঘৰলৈ নাযায়, ইয়াতে থাকিব। আৰু এয়া বিহু বুলি ককাক সেৱা কৰিছে একেবাৰে ডাঙৰ জীয়েক জোঁৱাইক আৰু একেবাৰে সৰু জীয়েক জোঁৱাইকে। আৰু আমাৰ আদিতি ইমানেই খেলিলে, খেলি লাষ্টত তাই টোপনি গ'ল। আৰু চাওক, হাতত তাই তগৰ ফুল আৰু এডাল পেঞ্চিল লৈয়ে শুই গ'ল। আৰু এয়া হৈছে গাঁৱৰ পাকঘৰ, মানে জুহাল। আজি দুপৰীয়াৰ কাৰণে ইয়াতে ৰন্ধা হৈছে আৰু মাহীয়ে মাছ ভাজি আছে আৰু লগতে ঘৰৰে কুকুৰাও কাটিছে। মা আৰু মাহীয়ে জুইত বনাই আছে আৰু মই তেতিয়ালৈকে ভাবিলোঁ গেছতে দাইলখিনি ঔটেঙা দি তেল মাৰি দিওঁ। ঔটেঙাটো আকৌ ঘৰৰে হয় আকৌ দেই। আদিতি অলপ পিছত উঠিলে, তাৰপিছত ভাবিলোঁ মামাহঁতৰ ঘৰৰ পৰাই আহোঁগৈ। এয়া দেখিছে জাতিলাও লাগি আছে মামাহঁতৰ ঘৰত। মামীহঁতৰ পদূলিতে এজোপা গোলাপৰ গছ দেখি ইমান ভাল লাগিছে নহয়। মামীহঁতৰ ঘৰত বহুত ফুল আছে, মোৰহে ভিডিঅ' কৰা নহ'ল। নেক্সট টাইম গ'লে কেতিয়াবা দেখাম বাৰু। আৰু এয়া আদিতি মামাৰ ল'ৰাটোৰ লগত খুব খেলিলে তাই। এয়া মোৰ আইতা। আজি 17 বছৰ হ'ল আইতাৰ পেৰালাইচিছ হোৱা আৰু এতিয়া গাটো বৰ এটা ভাল নহয়। আইতাৰ লগত বিহু বুলি ফটো কেইখনমানো মাৰিলোঁ আৰু আদিতিকো ফটো কেইখনমান আইতাৰ লগত মাৰি থলোঁ। আৰু এয়া হৈছে মোৰ ককা। গধূলি খবৰ হ'ল গৰুকেইটা গোহালিত বান্ধিবলৈ লৈছে। আৰু এইটো হৈছে মোৰ মামাৰ ল'ৰা, ক্লাছ 5ত পঢ়ি আছে। আমিও ঘৰলৈ যাবলৈ বুলি ওলালোঁ। যাবৰ সময়ত মাহীয়ে লৰালৰিকৈ চাউল কেইটামান বান্ধি দিছে। যিহেতু ঘৰৰে চাউল, এইবিলাকেইতো মৰম। যাবৰ সময়ত কি দিম কি নিদিওঁ, সদায় মৰমবোৰ এনেকৈয়ে থাকক। তেতিয়াহ'লে আজিলৈ ইমানেই। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। আজিলৈ বাই বাই।